9 দফীয়া মূল দাবী। তাৰ ভিতৰতে প্ৰথম নম্বৰত আছে আমাৰ পৰিবহণ নিগমৰ সকলো অৱসৰপ্ৰাপ্ত বিষয়া কৰ্মচাৰীক সমুদায় প্ৰাপ্য ধন শীঘ্ৰে আদায় দিয়ক। 2 নম্বৰত আছে সম্পূৰ্ণ প্ৰাপ্য ধন নিদিয়া পৰ্যন্ত প্ৰতিজন বিষয়া কৰ্মচাৰী অতি কমেও মাহিলী 30,000 টকাকে দিয়াৰ ব্যৱস্থা কৰিব লাগে। 3 নম্বৰত আছে অনাদায় ধনৰ ওপৰত 8.25% হাৰত সুদ প্ৰদানৰ ব্যৱস্থা কৰক। 4 নম্বৰত আছে সম্পূৰ্ণ ধন আদায় নিদিয়া পৰ্যন্ত জৰুৰী চিকিৎসাৰ কাৰণে অতি কমেও 2 লাখ টকাকে আমাক মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। আমাৰ ৰিটায়াৰ হোৱা এমপ্লয়ীবিলাকৰ ছোৱালীৰ বিয়া বা ল'ৰাৰ বিয়াৰ কাৰণে অতি কমেও 5 লাখ টকাকে মোকলাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰতিজন অৱসৰপ্ৰাপ্ত মৃত্যু হোৱা কৰ্মচাৰীৰ সম্বলিত অনাদায় প্ৰাপ্য ধন উল্লেখ থকা এখন সমূহীয়া তালিকা দিব লাগে। 2022 চনৰ এপ্ৰিল মাহৰ পৰা 23 চনৰ ডিচেম্বৰ পৰ্যন্ত ভৱিষ্যত নিধি আঁচনি দিব লগা ধন অতি সোনকালে জমা দিয়ক। আমি অসম ৰাজ্যিক পৰিবহণ নিগমে অসমৰ অইন ডিপাৰ্টমেণ্টত যেতিয়া ঘৰত বহি আৰাম কৰিছিলে তেতিয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰতিজন কৰ্মচাৰীয়ে কৰোনাৰ পিৰিয়ডত নিজৰ জীৱন তুচ্ছ কৰি আমাৰ প্ৰতিজন ড্ৰাইভাৰ কণ্ডাক্টৰ আমাৰ প্ৰতিজন কৰ্মচাৰী বিষয়া কৰ্মচাৰী নিজৰ জীৱন তুচ্ছ কৰি সেই কৰোনাৰ পিৰিয়ডত আমি দিনে ৰাতি সেৱা আগবঢ়াই গৈছো। আজি চৰকাৰে যে আমাক এনেকুৱাকে আমাক যে ডিপ্ৰাইভ কৰিব, আমাক যে বঞ্চিত কৰিব আমি কেতিয়াও ভবা নাই। আমি এতিয়া নিজৰ জীৱন উৎসৰ্গ কৰি আমি কৰোনা পিৰিয়ডত আমি অসম চৰকাৰ মানৱ সেৱাৰ বাবে নিজকে উৎসৰ্গ কৰি দিছিলো। উৎসৰ্গ কৰি দিয়াৰ পিছত আজি জীৱনৰ বিয়লি বেলাত এতিয়া চাকৰি ৰিটায়াৰ হোৱাৰ পিছত আমাৰ এই দুৰৱস্থা, আমাৰ ল'ৰা ছোৱালী আমি একেবাৰে মিনিমাম আমি সেইখিনি আমি ল'ৰা ছোৱালীক দিব পৰা নাই। এই 60 ঊৰ্ধ্ব বয়সৰ মানুহবিলাকৰ চিকিৎসাৰ কাৰণে প্ৰতি মাহে এটা ৰেকাৰিং এক্সপেণ্ডিচাৰ হয়। সেই এক্সপেণ্ডিচাৰখিনি আমি এতিয়া যোগাৰ কৰিব পৰা নাই। আমাৰ ল'ৰা ছোৱালীটো দূৰত আছে, আমাৰ 60 ঊৰ্ধ্ব প্ৰায়বিলাক মানুহে আজিকালি চুগাৰ, ডায়েবেটিছ এই ধৰণৰ বেমাৰত জৰ্জৰিত হৈ আছে। সেইবিলাক মানুহৰ ৰেকাৰিং এটা খৰচা আছে। ঔষধ পাতি আমাৰ সেই ঔষধ পাতি খৰচাখিনি আমি যোগাৰ কৰিব পৰা নাই। নিজৰ জীৱন 35 বছৰ 40 বছৰ এজন কৰ্মচাৰী এই নিগমৰ কাৰণে নিজৰ জীৱন উৎসৰ্গ কৰি দিয়াৰ পিছত আজি আমাৰ এইটো অৱস্থা। আমি চৰকাৰৰ ওচৰত কৰজোৰে প্ৰাৰ্থনা কৰিছো আমাৰ যাতে এই দাবীখিনি অতি সোনকালে মানি লয় আৰু আমাক জীয়াই থকাৰ আমাৰ ব্যৱস্থা কৰি দিয়ে। আমাৰ 10 বজাৰ পৰা 4 বজালৈকে অৱস্থান ধৰ্মঘটৰ আমি কাৰ্যসূচী আজি লৈছো। নিশ্চয় কৰিম আমি। আজি আমি এই দাবীবিলাক আমি চৰকাৰৰ ওচৰত প্ৰেৰণ কৰিছো। এতিয়া তেখেতসকলে নিশ্চয় এইটো চিন্তা চৰ্চা কৰি কিবা আগবঢ়াব। তাৰপিছত আমি যদি আমাৰ এই দাবীবিলাক নামানে তেনেহ'লে আমি ইয়াৰ পিছত আৰু জংগী আন্দোলনৰ পদক্ষেপ আগবঢ়াম। কি কম আমাৰ অৱস্থা নাই, আমাৰ ভোক লাগিছে, আমি ভাত বিচাৰিছো। গতিকে যিসকলে ভাত মুঠি দিব পাৰে তেওঁলোকে ব্যৱস্থা কৰি দিব লাগিব। আমিতো মাৰপিট কৰিবলৈ যোৱা নাই, উৎপাত কৰিবলৈ যোৱা নাই, আমি পাওনাটো বিচাৰি আহিছো। আপুনিয়ে কওক, আপোনাৰ মিডিয়াৰ জৰিয়তে আমি কি কৰিম কওক আপুনি। আমি এনেকে ধৰ্মঘট কৰিছো, আমিতো কোনো হিংসাৰ আশ্ৰয় লোৱা নাই। গতিকে চৰকাৰে এইটো ব্যৱস্থা কৰক, যেতিয়া চৰকাৰী চাকৰিয়ালবিলাকে ৰিটায়াৰমেণ্টৰ এমাহৰ ভিতৰত সম্পূৰ্ণ ধন তেওঁলোকে পাব পাৰে। আমি কি অন্যায় কৰিছিলো? আমিও 10টা পৰা 5টালৈ চাকৰি কৰিছিলো। কৰোনাৰ দিনত আমাক মাতি আনিছিলে। মই হেড এষ্টেণ্ট আছিলো ISBT, মই সদায় আহিব লগা হৈছিলে। বাইদেউ হেৰি আহিছে, বহুত পেচেণ্ট আহিছে, আমাৰ গাড়ীবিলাকে ব্যৱস্থা কৰিব লাগে, আপুনি বৰবাবু আপুনি আহিব লাগিব। মাস্ক পিন্ধি হাতত হেৰি বান্ধি এজনী মহিলা খোজকাঢ়ি আহিছিলো, গাড়ী অট নাছিলে।
কিন্তু আজি যদি মই মোৰ টকাখিনিৰ কাৰণে আজি আন্দোলন কৰিব লাগে, সেইটো বিবেচনা চৰকাৰে নিজেই ল'ব লাগিব। কি আছে 2500 টকা এটা মই পেঞ্চন পাওঁ, মোৰ ওচৰ চুবুৰীয়া বুজি পাবনে? মোৰ মিতিৰ কুটুমে বুজি পাবনে? মই চৰকাৰী চাকৰি কৰিছিলোঁ, মোৰ এটা লাইফ ষ্টেণ্ডাৰ্ড এটা আছিল, মই মিনিমাম ধৰণে এটা মানে ধুনীয়াকৈ আমি খাই বৈ আছিলোঁ, 40-50 হাজাৰ টকা দৰমহা পাইছিলোঁ। আমি বহুতো আশা কৰা নাই, আমি চৰকাৰক কৈছোঁ আমাক যদি মই যোনদিনাখন অৱসৰ লৈছোঁ সেইদিনাখনতে মই দৰমহা পাইছোঁ, তাৰ পিছৰ মাহৰ পৰা মই একো পোৱা নাই। গতিকে সেই দৰমহা দিয়াৰ নিচিনাকৈ আপোনাৰ তেওঁলোকে দি থাককচোন। যদি তেওঁলোকে একেলগে আদায় কৰিব নোৱাৰে, সমুদায় গ্ৰন্থ আদায় কৰিব নোৱাৰে, আমি খুব দাবীও দিয়া নাই। আমি কৈছোঁ যে আমাক মাহেকীয়া হিচাপে দিলেও হ'ব, মিনিমাম 50 হাজাৰকৈ দিয়ক। যিখন কাগজ পাইছোঁ 40 লাখ টকাৰ, 30 লাখ টকা প্লাছ আমি এটা RPF আমাৰ আছে সেইটো পাইছোঁ আমি। আমাৰ CPF টকা কাটি নিয়ে, এটা পাৰ্চেণ্টেজ দৰমহাৰ পৰা কাটি নিয়ে, আমাৰ দৰমহাৰ পইচা আমাৰ নিজৰ পইচা কাটি নি পেলাই তেওঁলোকে জমা দিব পৰা নাই 2022 পৰা 2024 মাৰ্চলৈকে। চৰকাৰে আমাৰ অলপ আগতে আমাৰ মেমৰেণ্ডামখন তেখেতৰ জইণ্ট ছেক্ৰেটাৰী এজনে আহি পেলাই গ্ৰহণ কৰিছেহি। দিছপুৰৰ পৰা জইণ্ট ছেক্ৰেটাৰী আহি পেলাই আমাৰ মেমৰেণ্ডামখন লৈছেহি। গতিকে তাৰ বাবে আমি আমাৰ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে খুব সোনকালে তেখেতে অসম চৰকাৰে আমাৰ দাবীসমূহ মানি ল'ব আৰু আমাৰ যি মানে কৰ্মচাৰীসকলৰ দুখ দুৰ্গতি সেইবিলাক বিমোচন কৰিব। আমি অতি পৰিতাপৰ অতি দুখ লগা কথা যে 2020 চনত যি সময়ত সকলো কৰ্মচাৰী ঘৰত সোমাই আছিলে, সেইটো সময়ত আমাৰ সকলো কৰ্মচাৰীয়ে নিজৰ জীৱন বিপন্ন কৰি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ ছাৰ্ভিচ প্ৰভাইড কৰিছিলে, ছাৰ্ভিচ দিছিলে। তেনেস্থলত মানে আমি আজি এই পইচাটো নোপোৱাটো অতি দুৰ্ভাগ্যজনক। আমি আশা কৰিছোঁ আমাৰ হিমন্ত বিশ্ব চৰকাৰৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে আমাৰ ওপৰত সদয় দৃষ্টি দিব আৰু আমাৰ পইচাসমূহ আমি পাবলৈ সক্ষম হওঁ। আজি আমাৰ যি আন্দোলন হৈছে এই আন্দোলনটো অতি গুৰুত্বপূৰ্ণ আন্দোলন আৰু এনেধৰণে আমি আন্দোলন কৰিয়ে থাকিম যেতিয়ালৈকে চৰকাৰে আমাক পইচাটো নিদিয়ে। গতিকে আমাৰ মাননীয় অসমৰ CM মুখ্যমন্ত্ৰী আছিলে তৰুণ গগৈদেৱে আৰু মাননীয় অঞ্জন দত্তদেৱে আমাক ট্ৰেন্সপৰ্ট মিনিষ্টাৰ আছিলে, তেখেতে আমাক এইটো মৰাৰ পৰা জীয়াই দিলে। যি সময়ত আমাৰ 16 মাহৰ 17 মাহৰ দৰমহা নাছিলে, তেতিয়া আমাৰ এতিয়া যিজন CM আছে তেখেতো সেইখন মন্ত্ৰী তেখেতো ইয়াত আহিছিলে। গতিকে এতিয়া তেখেতে কিয় ইমান অন্যমনস্ক হৈছে? গতিকে অতি সোনকালে যাতে আমাক পইচাখিনি দিয়ে আৰু আমাৰ পৰিয়ালবিলাক যাতে বচায়। গতিকে ইয়াকে অনুৰোধ কৰিলোঁ, এই অঞ্জন দত্তৰ স্মৃতি আমাৰ অন্তৰত সদায় থাকিব আৰু ঠিক তেনেকৈ যদি আমাৰ CM হিমন্ত বিশ্ব ছাৰে যদি আমাক এইখিনি পইচা দিয়ে তেখেতকো আমি সদায় ল'ম। গতিকে আমি অতি সোনকালে তেখেতক এইখিনি পইচা ৰিলিজ কৰি পিনে আমাৰ মানুহখিনিক সহায় কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ। ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিম। ধন্যবাদ।